হয় নমস্কাৰ সকলোকে। তো আপোনালোকে চাগে এই জহামালটোৰ ভিডিঅ' শুনিছে চাইছে। তো তথাপি মই অকণমান কৈ দিওঁ, ভিডিঅ'টো নুশুনাও, মই কৈ দিওঁ যে এওঁ আহ্বান কৰিছে অসমৰ সকলোকে আহ্বান জনাইছে যে অহা দীপাৱলীত আমি দীপাৱলী জুবিন গাৰ্গৰ কাৰণে বৰ্জন কৰিব লাগে। তো মোৰ কথাটো হ'ল এই কাঠমল্লাটোৱে আৰু এটা কথা আহ্বান কৰি দেখুৱাব পাৰিব নেকি বা দেখুৱাই দিয়ক যে অহা শুক্ৰবাৰৰ জুম্মাৰ নামাজটো জুবিন দাৰ কাৰণে মই বৰ্জন কৰিলোঁ আৰু সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী অসমবাসী ৰাইজে বৰ্জন কৰক। এই কথাখিনি তেওঁ ক'ব পাৰিব নেকি? যদি এই কথাখিনি তেওঁ ক'ব পাৰে তেনেহ'লে তেওঁক নিশ্চয় মই জুবিন অনুৰাগী বুলি মানিম, সঁচা জুবিন অনুৰাগী বুলি মানি ল'ম। আদাৰৱাইজ তেওঁ যদি এই কথাখিনি ক'ব নোৱাৰে তেনেহ'লে অসমৰ ৰাইজে তেওঁক উচিত শিক্ষা দিয়াটো উচিত, কাৰণ এনেবোৰ পোক সমাজৰ এটা পোক হয়, আৱৰ্জনা হয়, আৰু এওঁলোকক কিছুমান মানুহে হয়তো ইউজো কৰিব পাৰে, নতুবা এওঁলোকে নিজৰ প্ৰফাইলটো গ্ৰ' কৰাৰ কাৰণে দুই এক পইচা পোৱাৰ কাৰণে ফেচবুকত এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক বিয়পাই থাকে। তো এওঁলোকক এটা উচিত শিক্ষা দিয়া উচিত, আৰু সেই শিক্ষাটো সকলোৱে দিব পাৰিব। এটা উপায় আছে দিয়াৰ, সেইটোৱে হ'ল মই সকলোকে কৈছোঁ যে এনেকুৱা একাউণ্টবিলাকত গৈ আপোনালোকে ধেৰ ৰিপৰ্ট মাৰি দিয়ক আৰু এইবিলাক পোক সমাজৰ পৰা উৰাই দিয়ক। ধন্যবাদ।